শিবভূমি এক্সপ্রেস। মোৰ যেতিয়া মোক কেইদিনমান সময় দিয়ক, এইবাৰ যেতিয়া দিল্লীত মই যাম চৌতাৰা ৰেল ষ্টেচন ফকীৰা গাঁৱত গাড়ী ৰখাৰ ব্যৱস্থা কৰিম। তাৰপিছত আমাক ইয়াতে কৈছে যে অট'টেশ্যন ফকীৰা গাঁৱত লাগিব আৰু চৌতাৰাত ইণ্টাৰচিটি লাগিব আৰু ফকীৰা গাঁও কলেজত চাইন্স ষ্ট্ৰীম লাগিব নেকি? লাগিব নেকি? পাক্কা সঁচাই লাগিব। ষ্টুডেণ্ট হলেতো ষ্টুডেণ্ট থাকবে পাক্কা। তেতিয়াহ'লে মই ফকীৰা গাঁও কলেজতো চাইন্স লগাই দিম, হ'ব? তাৰপিছত মই বৰুতে কৈছে যে ফকীৰা গাঁৱৰ কাৰণে একটা রাস্তা ঘাট বানানোর জন্য একটা আলাদা প্যাকেজ দিতে হতে হবে। ঠিক বলছে? আমার বাংলা তো অল্প ঢিলা বলে তুমি বলে, ঠিক আছে, চেষ্টা তো করি বলার জন্য। ইয়াতে আমি ফকীৰা গাঁও কলেজত সায়েন্স ষ্ট্ৰীম, অৱধ এক্সপ্ৰেছ, ইণ্টাৰচিটি, চৌতাৰা ফকীৰা গাঁও লগত ইয়াৰ যিকেইটা ৰাস্তা মই অৰুণৰ পৰা লিষ্ট লৈ মই কৰি দিম, ঠিক আছে? যদি কোকৰাঝাৰত বিজেপি আমি জিকিব পাৰো তেতিয়াহ'লে অৰুণোদয়, CM ট্ৰিপুলে, মহিলা উদ্যমিতা মই ইনডাইৰেক্টলি দিব নালাগে, তেতিয়া মই ডাইৰেক্ট দিব পাৰিম, হয় নে নহয়? এতিয়া কি হয়, মই তাৰ পৰা বস্তু পঠাই দিওঁ, ইয়াতে লেণ্ডিং কৰে, আকৌ তাৰ পৰা যাব লাগে। কিন্তু একবাৰ যদি বিজেপি হৈ যায়, দিল্লীতো বিজেপি, দিছপুৰতো বিজেপি, কোকৰাঝাৰতো বিজেপি, আমাৰ ঘৰত ডাইৰেক্ট আহি লেণ্ডিং কৰি যাব, হয় নে নহয়? সেইকাৰণে এইবাৰ আমি বিজেপিৰ চৰকাৰ বনাব লাগিব। শ্ৰদ্ধা ৰাইজ, অৰুণোদয়ৰ কাৰণে চিন্তা কৰিব নালাগে, ৰেচন কাৰ্ডৰ কাৰণে চিন্তা কৰিব নালাগে। দিল্লীত মোদী, দিছপুৰত মোদী, কোকৰাঝাৰতো মোদী, ঝামেলা শেষ, সকলো কাম আমাৰ হৈ যাব। আৰু সেইকাৰণে এইবাৰ আমি কাৰো লগত মিত্ৰতা কৰা নাই, নিজে আমি ইলেকশ্যন উঠিম, নিজে আমি ৰাইজৰ আশীৰ্বাদ ল'ম আৰু ৰাইজক আমি কৈছো পদুম ফুলত ভোট দিয়ক। মই যদি ক'লোহেঁতেন যে হাগ্ৰামা মহিলাৰ লগত একেলগে ইলেকশ্যন উঠিম, মোক 10টা চিট দিয়ক, মই পাই গলোহেঁতেন। মই প্ৰমোদ বড়োৰ লগত ইলেকশ্যন খেলিম, 12টা চিট মোক দিয়ক, মই পাই গলোহেঁতেন। কিন্তু এইবাৰ আমি 10টা 12টা চিটত ইলেকশ্যন উঠিব খোজা নাই। আমি BTCৰ সৰ্বাংগীন বিকাশৰ কাৰণে আমি BTCৰ আটাইতকৈ শক্তিশালী দল হিচাপে আমি আগবাঢ়ি যাব খুজিছো। মই ঠিকে কৈছো নে নাই? ঠিকে কৈছো নে নাই? সকলোৱে কৈ আছিলে যে পদ্ম ফুলৰ চিনত ভোট দিব লাগে, পদুমত ভোট দিব লাগে। এইবাৰ ইলেকশ্যনত পদুম আপোনালোকে দেখা পাব আৰু পদুমতে স্থান মাৰি ভোট দি দিব, হ'ব? হ'ব কি নাই? পদুম লাগে নে নাই? পাক্কা লাগে? পদুম লাগে? মোদীজীক লাগে? মোদীজীক লাগে? মামাক লাগে? লাগে নে নাই মামাক? লাগে নে নাই মামাক? তেতিয়াহ'লে আমি কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? পদ্ম ফুল পদুমত ভোট দিব লাগিব। পদুম জিকিব। বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব। সেই প্ৰতিশ্ৰুতি মই আপোনালোকক আজি দিব খুজিছো। চাকৰিটো সকলোৰে অধিকাৰ, মাটিত সকলোৰে অধিকাৰ, ডেভেলপমেণ্টত
শ্রদ্ধা রাইস অরুণদের ভাল মানে না মানুষ কত ভাল কিমান ভাল আপোনালোকৰ কাৰণে কাম কৰে না নাই কৰে না নাই পাক্কা কৰে কৰে না নাই মোক অরুণে দুটা কাগজ দিছে যে ফকিরাগাম চৌটানা স্টেশন এই জায়গা আগতে লামডিং এক্সপ্রেস রখিছিলে কিন্তু কোভিডৰ পিছত ৰেলগাড়ী ৰখা নাই হয় নেকি এতিয়া ৰখিব লাগে না নালাগে ৰাখিব লাগে না নালাগে অকল একটা ৰখিব লাগে না আৰু ৰখিব লাগে দুটা হলে হৈ যাব তিনটা ঘৰত দুটা বাচ্চাই হ'ব লাগে কি কি তিনটা একটা তো লামডি হয়ে গেল আর খাবারটা ওটা কি তিনটা আগে রখিব এক্সপ্রেস আর চৌতারা রেলওয়ে স্টেশন শিবভূমি এক্সপ্রেস মোৰ যেতিয়া মোক কেইদিনমান সময় দিয়ক এইবাৰ যেতিয়া দিল্লীত মই যাম চৌতাৰা ৰেল ষ্টেচন ফকিৰাগামত গাড়ী ৰখাৰ ব্যৱস্থা কৰিম তাৰপিছত আমাক ইয়াতে কৈছে যে অটোষ্টেচন ফকিৰাগামত লাগিব আৰু চৌতাৰাত ইণ্টাৰচিটি লাগিব আৰু ফকিৰাগাম কলেজত সায়েন্স ষ্ট্ৰীম লাগিব নেকি লাগিব নেকি পাক্কা এটা সঁচা লাগিব স্টুডেন্ট হবেতো স্টুডেন্ট থাকবে পাক্কা তেতিয়াহ'লে মই ফকিৰাগাম কলেজতো সায়েন্স লগাই দিম হ'ব তাৰপিছত মোক অৰুণে কৈছে যে ফকিৰাগামৰ কাৰণে একটা রাস্তা ঘাট বানানোর জন্য একটা আলাদা প্যাকেজ দিতে হতে হবে ঠিক বলছে আমার বাংলা তো অল্প ঢিলা বলে আমি বলে ঠিক আছে চেষ্টা তো করি করার জন্য ইয়াতে আমি ফকিরাগাম কলেজত সায়েন্স স্ট্রিম অগন এক্সপ্রেস ইন্টারসিটি চৌতাৰা ফকিৰাগাম লগত ইয়াৰ যিকেইটা ৰাস্তা মই অৰুণৰ পৰা লিষ্ট লৈ মই কৰি দিম ঠিক আছে যদি কোকৰাঝাৰত বিজেপি আমি জিকিব পাৰো তেতিয়াহ'লে অৰুণোদয় CM ট্ৰিপুলে মহিলা উদ্যমিতা মই ইনডাইৰেক্টলি দিব নালাগে তেতিয়া মই ডাইৰেক্ট দিব পাৰিম হয়নে নহয় এতিয়া কি হয় মই তাৰ পৰা বস্তু পঠাই দিওঁ ইয়াতে ল্যান্ডিং করে আকৌ তাৰ পৰা যাব লাগে কিন্তু একদম